হেল্ল' গাইজ, কি খবৰ? সকলোৰে আশা কৰোঁ সকলোৱে ভালে আছে। তো আজি আমি ৰাস চাব যাম, তো আপোনালোকক দেখাম, তো আপোনালোকে চাই থাকক। আমি টেম্পোত উঠিলোঁ, উঠি কিনে আমি তিনিজনী ভণ্টি তো যাই আছোঁ। আমি গোটেইবিলাক বৰমাহঁতৰ বা তো আমি তিনিওটা এই ধূলাৰ কাৰণে একদম পূৰা মাস্ক মাৰি লৈছোঁ আমি, নয়তো একদম যাব নোৱাৰিলোঁ। ধূলা যিমান ধূলাৰ ৰাস্তাত একদম বগা হৈ যাম আমি। তো এয়া আমি আহি পাই গ'লোঁ ৰাসৰ খলা, হৰি মন্দিৰ। আমাৰ মেইন গেটখন এখন কি ধুনীয়াকৈ সজাইছে দেখিছেনে? আৰু চাকিবিলাক মূৰ্তিবিলাক কি ধুনীয়াকৈ সজাই থৈ দিছে। তাততো ৰাস বুলি ক'লে জানে আপোনালোকে মানুহ কিমান, একদম পূৰা মানুহ বহুত ভিৰ। এতিয়া নাই বাৰু, তাত অলপমান গধূলি টাইমত বহুত মানুহ হ'ব। তো দেখাম আপোনালোকক যিমানখিনি পাৰোঁ, মিনি ভ্লগ যিহেতু, ইমান লং ভ্লগ নহয়, তো গতিকে দেখাই আছোঁ আপোনালোকক যিখিনি পাৰোঁ, চাই থাকিব। তো ইয়াৰ ৰাম মন্দিৰ, আমাৰতো ৰামৰ সৈতে ৰাম মন্দিৰ বনাইছে আমাৰ হৰি মন্দিৰৰ ইয়াত। তো আমি ব্ৰিজৰ ওপৰত উঠিলোঁ, উঠি কিনে এতিয়া আমাৰ য'ত চকৰিকেইটা আছে, মেইন চকৰিকেইটা তত যাম। যাই কিনে আমি দেখাই আছোঁ, আৰু তিনিওজনী যাই আছোঁ আমি ব্ৰিজৰ ওপৰেদি। তো ইয়াত চাওক, এইটো হৰি মন্দিৰটো আমাৰ, আৰু ইয়াত লেখা আছে শ্ৰী শ্ৰী হৰি মন্দিৰ নলবাৰী মেইন গাইজ। তো যিমান মানুহ হয় আৰু এইকেইটা দেখি দূৰৰ পৰাই নমস্কাৰ, কাৰণ তাত আমাৰ সাহস নাই। গতিকে যিয়ে ভাল পায় উঠি থাকক, আমি দৌৰো গাইজ, একদমেই ভয় লাগে তাত উঠবা কাৰণে। তো আমি ঘৰত যাব আহিলোঁ, তাত ভিডিঅ' বনাব একদমেই নোৱাৰিলোঁ, যিমান মানুহতো ভিৰ, একদম মানুহৰ মাজত ভিডিঅ' বনাব ধেমালি নহয়। গতিকে ভিডিঅ' নবনালোঁ, তাত দুটা ফটো মাৰিলোঁ আৰু আমিও ফটো উঠিলোঁ। তো একদম কেনেকুৱা লাগিছে ক'ব সকলোৱে। তো আজিলৈ বাই বাই।